নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে হয়না মাল্টিমিডিয়া। আজি আমি এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শেহতীয়াকৈ ফেচবুকত এগৰাকী বিশেষ যুৱতীয়ে চৰ্চা লাভ কৰি আছে। তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী ফেচবুকত ভাইৰেল হৈ আছে। সেই যুৱতীগৰাকীৰ যি জীৱন সংগ্ৰামৰ কাহিনী, সেই জীৱন সংগ্ৰামৰ কাহিনী আপোনালোকে ইতিমধ্যে ফেচবুকত আপোনালোকে পাইছে। গতিকে মই জীৱন সংগ্ৰামৰ কাহিনীৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু শেহতীয়াকৈ এই যুৱতীগৰাকীক প্ৰশাসনৰ তৰফৰ পৰা হওক বা বেচৰকাৰী সংস্থাৰ তৰফৰ পৰা হওক তেওঁক সহযোগ কৰা হৈছে, তেওঁক সহায় সহযোগ কৰা হৈছে, তেওঁক সাহায্য দিয়া হৈছে যে তেওঁ যি কঠোৰ জীৱন সংগ্ৰাম চলাই আছে সেই জীৱন সংগ্ৰামত তেওঁ সহায়ক হয় আৰু সহায়ক হিচাপে থিয় দিছে অসমবাসীয়ে। আৰু এই যে যিটো জানমণি গগৈৰ জীৱন সংগ্ৰাম, যি ব্যতিক্ৰমী জীৱন সংগ্ৰাম, যি কঠোৰ জীৱন সংগ্ৰাম, এই জীৱন সংগ্ৰামৰ কথা ফেচবুকত ভাইৰেল হৈছিল। আৰু ফেচবুকত ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ অসমবাসীৰ লগতে যি প্ৰশাসনৰ তৰফৰ পৰা তেওঁক সহায় সহযোগ কৰা হৈছে, তেওঁ অনাগত দিনত তেওঁক সহায় সহযোগ কৰা হ'ব বুলি তেওঁক কোৱা হৈছে। ফেচবুকত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ কথা আলোচনা হৈ থাকে, বিভিন্ন ধৰণে বিভিন্নজনে বিভিন্ন কথা কয়, কিন্তু তাৰ মাজতে কিছুমান কাহিনী, কিছুমান সত্য কাহিনীয়ে আমাৰ মনত গভীৰ প্ৰভাৱ পেলায়। ঠিক তেনেকুৱা এটা কাহিনী হৈছে জানমণি গগৈৰ যি জীৱন সংগ্ৰাম, সেই জীৱন সংগ্ৰামৰ কাহিনী। আৰু সেই জীৱন সংগ্ৰামৰ কাহিনী শুনি প্ৰতিজন লোক অনুপ্ৰাণিত হোৱাৰ লগতে আমি নিজে তেওঁ যি কঠোৰ জীৱন সংগ্ৰাম চলাই আছে সেই জীৱন সংগ্ৰামক আমি চেলুট জনাবই লাগিব। তেওঁৰ দেউতাক অসুস্থ, তেওঁৰ দেউতাকে খোজকাঢ়িব নোৱাৰে, তেওঁৰ মাক আছে আৰু তেওঁ নিজেই পাচলি ব্যৱসায় কৰি মেলি ঘৰে ঘৰে চাইকেল চলাই পাচলি ব্যৱসায় কৰি মেলি তেওঁ কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হৈছে। তেওঁ ঘৰখনক পোহপাল দিছে। যিগৰাকী যুৱতীয়ে যিটো বয়সত আচলতে আন যুৱতীসকলে নিজৰ অধ্যয়ন অব্যাহত ৰাখিছে, সেই সময়তে নিজৰ ভাতমুঠিৰ কাৰণেই এইগৰাকী যুৱতীয়ে কিন্তু তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতেই তেওঁ কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হ'বলগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰাৰ পাছতেই কিন্তু তেওঁ সহায় সহযোগ কৰিবলৈ সকলোখিনি আগবাঢ়ি আহিছে। এইটো এটা শুভ লক্ষণ। কিন্তু ই সম্ভৱ হ'ল কেনেকৈ? ই সম্ভৱ হ'ল মাত্ৰ ছ'চিয়েল মিডিয়াৰ কাৰণে। গতিকে ছ'চিয়েল মিডিয়াৰ পাৱাৰছ অফ কিমান? এই ছ'চিয়েল মিডিয়াৰ কাৰণে আমি বিভিন্ন ধৰণৰ বিভিন্ন ভাল কামো কৰিব পাৰোঁ। তাৰ এই শেহতীয়া উদাহৰণ হৈছে জানমণি গগৈ। জানমণি গগৈ যিটো কাহিনী, তেওঁৰ জীৱন সংগ্ৰামৰ কাহিনী ফেচবুকত ভাইৰেল হৈছিল আৰু ফেচবুকত ভাইৰেল হোৱাৰ পাছতেই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল, সকলোৰে এই কাহিনীটোত গভীৰ প্ৰভাৱ পেলাইছিল, সকলোৰে জীৱনত এই কাহিনীটোৱে গভীৰ প্ৰভাৱ পেলাইছিল। তাৰপিছতেই সকলোৱে সহায়ৰ হাত আগবঢ়াবলৈ আগবাঢ়ি আহিল। এইটো সম্ভৱ হ'ল ফেচবুকৰ জৰিয়তে। কিন্তু ফেচবুকৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভিডিঅ' ভাইৰেল হৈ থাকে, কিন্তু আমি কিছুমান যে ভাল কামো যে ফেচবুকৰ জৰিয়তে কৰিব পাৰে, শেহতীয়া উদাহৰণটো হৈছে জানমণি গগৈ। জানমণি গগৈৰ যি জীৱন সংগ্ৰাম, সেই জীৱন সংগ্ৰাম দেখি মই নিজে খুব বেছি আচৰিত হৈছোঁ। এগৰাকী 18 বছৰীয়া বা 20 বছৰীয়া যুৱতীয়ে কেনেদৰে তেওঁ চাইকেল এখন লৈ তেওঁ গাঁৱে গাঁৱে গৈ পাচলি বিক্ৰী কৰি তেওঁ পৰিয়ালটোক পোহপাল দিছে। গতিকে তাতকৈ আৰু ডাঙৰ উদাহৰণ বা তাতকৈ আৰু আদৰ্শ একো থাকিব নোৱাৰে। তেওঁৰ দৰে এগৰাকী আদৰ্শৱান যুৱতীৰ পৰা আমি যুৱ প্ৰজন্মই বহুখিনি কথা আমি শিকিব পাৰোঁ আৰু সেই কথাখিনি আমি শিকা উচিত। শেহতীয়াকৈ ডিব্ৰুগড় জিলা প্ৰশাসন আৰু অসম আৰক্ষীৰ ফালৰ পৰা তেওঁ এখন মপেড প্ৰদান কৰা হৈছে। এইখনৰ জৰিয়তে তেওঁ যিদৰে আগতে যিদৰে তেওঁ ঘৰে ঘৰে গৈ বা গাঁৱে গাঁৱে গৈ মেলি পাচলি বিক্ৰী কৰিছিল, তেনেদৰে তেওঁ কামটো কৰি যাব পাৰিব। তেওঁ জীৱিকাৰ যি উৎস সেয়া কৰি যাব পাৰিব। তেওঁ তাৰ বাবে সহায় হোৱাকৈ এই মপেডখন প্ৰদান কৰা হৈছে। আমিও ধন্যবাদ জনাইছোঁ অসম পুলিচৰ এই যি মহৎ প্ৰচেষ্টা। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব।